খবৰ আপোনালোকৰ? মোৰ পিছে ভাল বেয়া মাজতে আৰু আজি লোকজাৰ সকলোকে আন্তৰিক শুভকামনা জনালোঁ। আৰু এতিয়া মই আহিছোঁ, ঘৰৰ পুৰণা চাকি কেইটামান আছিলে তাকে বোলো ধুই লওঁ, তেতিয়া সন্ধিয়ালৈ জ্বলাব পাৰিম। তাকে চাকিকেইটা ধুই লওঁ। আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। চাই থাকক, হাই কৈ দিয়া। মই কি কৰিম দেখাম বাৰু। মই মানে ভালকৈ ইয়াক ৰুকি লৈছোঁ। খেলাইখিনি মানে খেলাই লাগি আছোঁ যে ভালকৈ ৰুকি লওঁ, ভাঙি লওঁ। দা চুটি বাতিত মই ধুনীয়াকৈ উঠাই ল'ম। এয়া হৈছে আটা গুড়ি, এয়া হৈছে মই যেতিয়া গুড়া কৰি লওঁ ইটা গুড়ি, আৰু এয়া হৈছে তুলসী তল। আমাৰ তুলসী তল মানে আমাৰ মন্দিৰ আছে, মন্দিৰততো চাকি দিয়া হ'বই ন। ইয়াত তুলসী তলত এগছ দিবই লাগিব। ছাইডত আমাৰ ইয়াত ধনিয়া পুলি, মই যে ধুনীয়াকৈ বুজি পাইছোঁ এইটো সৰু তুলসী পুলি, এইটো আকৌ ধনিয়া পুলি। আকৌ একে ৰং গুড়ি আঁকিম, মানে মোৰ এতিয়া ৰং নাই বৰ্তমান। ফাকুৱা যোনটো ৰং লাগে সেইটো বৰ্তমান এতিয়া ঘৰত নাই, দোকানৰ পৰা আনিবলৈও আমাৰ ইয়াৰ গাঁৱৰ দোকানত নেবেচে। সেইকাৰণে মই এনেকুৱা বুদ্ধিকে কৰিলোঁ। বুদ্ধিটো যদি ভাল লাগে দেৱালীলৈ ইউজ কৰিব পাৰিব। দেৱালীটো আহিয়ে আছে, চাই থাকক ভিডিঅ'টো।
ओम जय लक्ष्मी माता मैया जय लक्ष्मी माता तुमको निस दिन सेवत मैया जी को निस दिन सेवत हर विष्णु विधाता ओम जय लक्ष्मी माता ओम जय लक्ष्मी माता ओम जय लक्ष्मी माता मैया जय আজি আমি লক্ষী পূজা এনেকৈ সৰু সুৰাকৈ পালন কৰিলোঁ। মোৰ ভিডিঅ'টো যদি শেষলৈকে চাই আছে তেন্তে হ'লে লাইক কমেণ্ট কৰিব আৰু লগতে চাই থকাৰ কাৰণে ধন্যবাদ দিছোঁ। মোৰ চেনেলটো নতুন হয় তেন্তে ছাবস্ক্ৰাইব কৰিব আৰু লগতে বেল বটনটো ক্লিক কৰি দিব, তেতিয়া আহিবলগীয়া ন'টিফিকেশ্যনো পাই থাকিব।